নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল প্ৰত্যেক বছৰৰ দৰে এই বছৰো চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISFৰ ফালৰ পৰা আহিছে এটা বহুত ভাল খবৰ। CISFত টোটেল 540টা এছিষ্টেণ্ট সাব ইন্সপেক্টৰ, ষ্টেনোগ্ৰাফাৰ আৰু হেড কনষ্টেবল মিনিষ্টাৰিয়েলৰ পদ মুকলিছে। এইখিনি পদত যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন এপ্লাই কেতিয়াৰ পৰা কেতিয়ালৈ কৰিবলৈ পাৰিব, তাৰোপৰি সিলেকশ্যন প্ৰক্ৰিয়া কেনেধৰণৰ হ'ব, এই সকলোবোৰ যদি আপোনালোকে জানিবলৈ বিচাৰে তেন্তে আপোনালোকে মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সদায় পাই থাকে। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISFত টোটেল 540টা এছিষ্টেণ্ট সাব ইন্সপেক্টৰ, ষ্টেনোগ্ৰাফাৰ আৰু হেড কনষ্টেবল মিনিষ্টাৰিয়েলৰ পদ মুকলি হৈছে। ইয়াৰে আপোনালোকৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ, ষ্টেনোগ্ৰাফাৰ পদ খালী আছে 122টা। তাৰপিছত আপোনালোকৰ হেড কনষ্টেবল মিনিষ্টাৰিয়েলত পদ খালী আছে 418টাকৈ পদ খালী আছে। এইখিনি পদত যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। যদি আপোনালোকে হাই ছেকেণ্ডেৰী যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিছে তেন্তে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। ইয়াত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স হ'ব লাগিব 18 পৰা 25 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব যিসকল জেনেৰেল কেণ্ডিডেট হয়। আনহাতে OBC, SC, ST আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত এজ ইলেকশ্যন দিয়া হৈছে। OBC সকলৰ কাৰণে দিছে 3 বছৰ এজ ইলেকশ্যন, তেওঁলোকে 28 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব। SC সকলৰ কাৰণে দিছে 5 বছৰ এজ ইলেকশ্যন, তেওঁলোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব। ST সকলৰ কাৰণে দিছে 5 বছৰ এজ ইলেকশ্যন, তেওঁলোকে 30 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব। আনহাতে যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে দিছে 3 বছৰ এজ ইলেকশ্যন, তেওঁলোকে 28 বছৰ বয়সলৈকে এপ্লাই কৰিবলৈ পাৰিব। এইখিনি পদত যদি আপোনালোকে আবেদন কৰিবলৈ বিচাৰে তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। যদি আপুনি জেনেৰেল আৰু OBC কেটেগৰী কেণ্ডিডেট হয় তেন্তে আপোনালোকে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব। আনহাতে SC, ST, এক্স ছাৰ্ভিচমেন আৰু ফিমেল কেটেগৰী কেণ্ডিডেটসকলে পে' কৰিব নালাগে, তেওঁলোকৰ এপ্লাই ফ্ৰী হ'ব। এই টকাটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI থ্ৰু আৰু SBI চালান থ্ৰু দি পে' কৰিব লাগিব। আপোনালোকৰ এপ্লাই আৰম্ভ হৈ গৈছে 26 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট ৰাখিছে 25 অক্টোবৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISFত ওলোৱা পদসমূহৰ আবেদন প্ৰক্ৰিয়া 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ 25 অক্টোবৰলৈকে আপোনালোকে ইয়াৰ এপ্লাই কৰিবলৈ পাৰিব। আপোনালোকৰ এইখিনি পদৰ চিলেকশ্যন প্ৰক্ৰিয়াটো এনেধৰণৰ হ'ব। প্ৰথম অৱস্থাত আপোনালোকে ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST দিব লাগিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টেশ্যন হ'ব। ডকুমেণ্টেশ্যন হোৱাৰ পিছত আপোনালোকে ৰিটেন পৰীক্ষা দিব লাগিব। ৰিটেন পৰীক্ষাৰ পিছত স্কিল টেষ্ট অনুষ্ঠিত হ'ব আৰু শেষত আপোনালোকে মেডিকেল এক্সাম দিব লাগিব। এই গোটেইখিনি প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব। যদি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম থাকে তেন্তে আপোনালোকে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ CISFত চিলেকশ্যন হৈ যাব। গতিকে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চিলেকশ্যন প্ৰক্ৰিয়া, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এই সকলোবোৰ বিষয়ে আপোনালোকে গম পালে। আপোনালোকে যদি এই নটিফিকেশ্যনখন ডাউনলোড কৰি চেক আউট কৰিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত। কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা সদায় পাই থাকিবলৈ বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আকৌ এবাৰ ধন্যবাদ। জয় অসম।